হেল্ল' গাইজ, কি খবৰ? সকলোৰে চাগে ভালেই আৰু মোৰো ভাল। সকলোকে মোৰ তৰফৰ পৰা হেপী দিৱালী। আৰু আজি যিহেতু দিৱালী, সেইটো কাৰণে আমি অলপ বজাৰ কৰি আহোঁগৈ। কি পাওঁ চলিয়ে একদম বহুত বাৰিষ আছে, একেবাৰে ৰাস্তা একদম টিকি আছে। যিহেতু আমি একো খোৱা নাছিলোঁ ঘৰত, সেইকাৰণে অলপ চিঙৰা এটাকে খাই লওঁ বুলি ভাবিলোঁ। দিছিলোঁ, এতিয়া চাওঁ। পাৰ্চেলটো মাৰ কাৰণে আনিছোঁ, তো খাই লওঁ এতিয়া। এইবাৰ অলপ গেলামাৰ বজাৰ কৰি লওঁ, তাৰপিছত তেতিয়া মাৰ ঘৰলৈ গৈ আছোঁ। একদম মানে মোবাইলটোত কেমেৰা উঠা নাই, ইমান হেৰি বৰষুণ দিছে। আজি মোবাইলটো খাৰাপ হৈ যায়গা। Waffle bar. Kita full besar. ফাইনেলি এতিয়া গধূলি হ'ল, এতিয়া দিৱালীৰ মানে প্ৰস্তুতি চলি আছে। লাইট আনিলোঁ, এইটো লাইট লগাইছোঁ এতিয়া জ্বলি আছে। তাৰপাছত মানে এতিয়া চাকি দিয়া হ'ব, চাকি দিয়া হোৱাৰ পাছত এতিয়া দহি ৰংগলী বনাই আছোঁ। আৰু দেৰি হ'ল মানে আমাৰ ঘৰ পোৱাহি যিহেতু দেৰি হ'ল, ৰংগলী নাপালোঁ, যিহেতু যেনে তেনে মেনেজ কৰি পিনে ঘৰতে বনাইছোঁ আৰু কিবা কৰি। এতিয়া ৰংগলীটো বনাই তেনেকুৱা হৈছে। লাষ্ট ফটো দেখালোৱেই, তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এয়াই আৰু চেটা পেটা। যিহেতু কালি ভিডিঅ'টো শেষ কৰা নহ'ল, মানে বহুত ৰাতি হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো শেষ নকৰিলোঁ আৰু। চ' আজি শেষ কৰি দিওঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ।